নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল MR ক্ৰিয়েটিভ দিয়া ৱৰ্ল্ড চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰত শ্ৰী শ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ বৰভেটিৰ 254 সংখ্যক নলগা উৎসৱৰ কিছু দৃশ্যাংশ দেখাম বুলি আগবাঢ়ি আহিছোঁ। কিমানখিনি দেখাব পাৰোঁ নাজানো, কিন্তু যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। নসাজ পৰিধান কৰি মই ৰেডি। এতিয়া আমি ওলাই আহিলোঁ। এয়া মোৰ মা আৰু মোৰ ভাগিন দুজনী, আগত মোৰ ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড আছে। আহকচোন এতিয়া আমি গৈ থাকোঁ। এইবাৰ আগতকৈ মানুহৰ সমাগমটো বহুত কমেই হৈছে বুলি ক'ব পাৰি। ক'ভিডৰ কাৰণে 2 বছৰটো পতা নহ'লেই, এইবাৰ পাতিছে যদিও অলপ সমাগমটো কম হৈছে। এতিয়া আমি আহি দেলহি পাব্লিক স্কুলৰ ওচৰ পাইছোঁহি। দেখিছেনে পৰিৱেশটো ইমান সুন্দৰ আৰু শান্তিময়। যিমানেই ওচৰ পাইছোঁহি মানুহৰ সমাগমো বাঢ়ি আহি আছে। আগৰটো এইখিনিৰ পৰা আমি যাবলেই প্ৰব্লেম হৈ যায়, গাড়ী ৰখাই ৰখাই মানে ভিৰ ইমানেই হয় নহয়, যোৱাটোৱে বহুত প্ৰব্লেম হৈ যায়। এইবাৰ অলপ কম হৈছে বাৰু, তথাপিও আৰু অকণমান আছে। এয়া আমি আহি পাই গলোহি। দেখিছেনে পুৱাৰে পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অগণন ভক্তপ্ৰাণ ৰাইজ আহি এই পবিত্ৰ বৰভেটিত আহি ভৰি পৰিছেহি। আমি আহি পাই গলোহি। ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। পৰম্পৰা অনুসৰি আঘোণৰ প্ৰথমটো দেওবাৰে উদযাপন কৰা হয় নলগোৱা উৎসৱ, কিন্তু এইবাৰ কিছু অসুবিধাৰ বাবে আজি পতা হ'ল, অৰ্থাৎ আঘোণৰ 11 দিন যোৱাত। মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভুজদেৱ গুৰুজনাৰ বলিষ্ঠ নেতৃত্বত 8,90,000 ভক্তৰ মহাত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এই পবিত্ৰ বৰভেটি তীৰ্থ। এই সময়ছোৱাত ৰাজত্ব কৰিছিল স্বৰ্গদেউ লক্ষ্মীসিংহই। 1768 খ্ৰীষ্টাব্দত বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভুজদেৱৰ পুত্ৰ সপ্তভুজে সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক নিমন্ত্ৰণ কৰি আনি 24 হাত দ পানীত এচপৰা মাটি স্থাপন কৰি এই ভেটি নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে। প্ৰথমে চাকি গছ লগাই লওঁগে। চাকি লগোৱা হৈ গ'ল। প্ৰবাদ আছে, ইয়াত লোণ দান কৰিলে পুণ্য হয়। দেখিছেনে চাৰিওফালে অগণন ভক্তপ্ৰাণ ৰাইজে আহি কুলতাল দবা শংখৰ মৃদু ধ্বনিৰে আকাশ বতাহ কঁপাই তুলিছে। আহকচোন তাৰে কিছু দৃশ্যাংশ আপোনালোককো দেখাওঁ।
নাজানো, যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।